হাই আমি যে সদায় যেন আনৰ পৰা টাইম বিচাৰি থাকোঁ, আনে আমাক বুজি পোৱাটো বিচাৰোঁ, আনে আমাক ভাল পোৱাটো বিচাৰোঁ, আনে আমাক সময় দিয়াটো বিচাৰোঁ, কিন্তু কিয়? আমি নিজকেওতো নিজে ভাল পাব পাৰোঁ, নিজেওতো নিজৰ কাৰণে সময় উলিয়াব পাৰোঁ, নোৱাৰোঁ জানো? তাৰপিছত আমি কিয় আনৰ কাৰণে ইমান মৰিবলগীয়া হয়? অকল এনেকুৱা নহয় যেন এজন পাৰ্টনাৰৰ কাৰণে, তেনেকুৱা নহয়, এজন ফ্ৰেণ্ড হওক, যিকোনো মানুহে নহওক কিয়, আমি সদায় ভাবোঁ যেন আনজনে আমাক বুজক, কিন্তু ফাৰ্ষ্ট আমি নিজকে নিজে বুজিব লাগিব ন। মইতো আজিলৈকে যিমানখিনি বুজিছোঁ, প্ৰথম নিজক নিজে বুজি পোৱাটো জীৱনত প্ৰথমটো গুৰুত্বপূৰ্ণ কামেই আৰু, কাৰণ যেতিয়ালৈকে নিজক নিজে নুবুজোঁ, নিজৰ ভেলু নিজে নিদিওঁ, তেতিয়ালৈকে আনে কেতিয়াও নিদিয়ে। নহ'লে আমি সদায় আনজনে আমাক গুৰুত্ব দিব, ইম্পৰ্টেণ্ট দিব, আমি সেইটোৰ ওপৰতেই ভাবি থাকোঁতেই যাব। সেইকাৰণে মই এটাই ক'ম, সকলোৱে প্ৰথম নিজক টাইম দিয়ক, নিজক ভাল পাওক, নিজৰ লগত থাকক, নিজৰ কাৰণে সময় উলিয়াওক। আনে কৰিব, আনে দিব, এইটো আশাত থাকি লাভ নাই। আৰু মোৰ নেকি, চৰি।